এই যে ফুলজোপা দেখিছে, এই ফুলজোপা কিন্তু সাধাৰণ ফুলৰ দৰে নহয়। ইয়াৰো আছে এটা বিশেষ উপকাৰী গুণ, আৰু কিনো ইয়াৰ উপকাৰিতা মই তাৰ বিষয়ে জনাম। তাৰ আগতে সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ জনালৈ স্বাগতম আৰু নমস্কাৰ। আপোনালোকক দেখুৱাবলৈ লোৱা এই বগা ফুলগছজোপাৰ নাম হৈছে কথঙা। এই গছজোপা হাবিয়ে বননিও হয়, কিন্তু আমি ইয়াত ৰুই লৈছোঁ। আৰু এতিয়া মই ইয়াৰ উপকাৰিতাৰ বিষয়ে ক'ম যে ই চকুৰ কাৰণে খুব ভাল এবিধ ঔষধ বুলি ক'ব লাগিব। ইয়াক যদি আপুনি সুন্দৰকৈ ভালদৰে পৰিষ্কাৰ পানীৰে ধুই এক ৰাতি তিয়াই থয়, তেতিয়াহ'লে ই চকুৰ কাৰণে খুবেই উপকাৰী হৈ পৰে। মানে আমাৰ এতিয়া বৰ্তমান প্ৰায়বিলাক মানুহৰ চকুৰ অসুখ হৈ আছে, ৰঙা পৰি যোৱা, নহয় জানো? সেইটো মই নক'লেও আপোনালোকে বুজি পাইছে কি বেমাৰ হৈ আছে। আৰু সেই বেমাৰটোৰ কাৰণে এইবিধ মানে খুব এবিধ উপকাৰী। আৰু এই গছজোপাৰ পৰাই মই আনৰ কথা নকওঁ বাৰু, আমি নিজে পাইছোঁ, আমাৰো হৈছিলে, মোৰ ল'ৰাটো হৈছিলে। তাক মই গম পাই পেলাই লগালগ যেতিয়া তিয়াই ইয়াৰ পানীৰে ধুৱাই দিলোঁ, ই কিন্তু একে ৰাতিতে ভিতৰতে সুস্থ হৈ উঠিলে। আৰু বেলেগৰ মুখতো শুনিছোঁ এই গছজোপা খুব ভাল কৰে, মানে ভাল ফল পোৱা যায়। এতিয়া গুৰুত্বপূৰ্ণ প্ৰথম কথাটো হৈছে এই গছজোপাৰ ফুলপাহ আপুনি চকুত কেনেকৈ ব্যৱহাৰ কৰিব। এই গছৰ পৰা ফুল কেইপামান আপুনি ছিঙি নিব। ছিঙি নি খুব সুন্দৰকৈ পৰিষ্কাৰ পানীৰে চাফা কৰি ধুই লৈ, যাতে তাত একো বীজাণু লাগি নাথাকে, কাৰণ ৰাস্তাৰ দাঁতি কাষৰীয়া বা হাবিয়ে বননিয়ে ফুলি থাকে যিহেতু। সেয়ে এই ফুলকেইপা ভালদৰে ছিঙি নি আপুনি খুব সুন্দৰ পৰিষ্কাৰ পানীৰে চাফা কৰি ধুই ল'ব। তাৰপিছত এটা পাত্ৰত পানী লৈ, মানে সেই পানীখিনি খুব পৰিষ্কাৰ হ'ব লাগিব, যেনে ধৰক ফিল্টাৰ কৰা পানী। সেই পানীত এনেকৈ ফুল 5 পাহ 7 পাহ আপুনি যেনেকৈ যিমান পাৰে তিয়াই থৈ এক ৰাতি তিয়াই থ'ব। তাৰ পাছদিনা তিয়াই থৈ কিন্তু ঢাকি থ'ব, যাতে বেলেগ একো পোক পৰুৱা পৰিব নোৱাৰে বা ধূলি মাকতি পৰিব নোৱাৰে। এনেকৈ ঢাকি পাছদিনা ইয়াৰ পানীৰে আপুনি চকুকেইটা খুব ভালদৰে ধুব। পানী ছটিয়াই নিদিব, হাতত লৈ বা পাত্ৰটোতে লৈ পেলাই খুব সুন্দৰকৈ ধুনীয়াকৈ চকুটো ধুব, যাতে চকুটোৱে একো দিগদাৰ নাপায়। আৰু এনেকৈ আপুনি 2-3 বাৰ ধুব, বা তেনেকৈ 2-3টা ৰাতি এনেকৈ তিয়াই পেলাই আপুনি কেইবাদিনো ধুব। আপুনি নিজে সুফল পাব। আৰু অকল চকুৰ অসুখ বুলিয়ে নহয়, মই ইউটিউবতে চাইছিলোঁ এটা ভিডিঅ'ত, আপুনি চকু এনেও ভাল পৰিষ্কাৰ কৰি ধুই থাকোঁ বুলিলে এই ফুলৰ পানীৰে আপুনি চকু ধুব পাৰে। আৰু সেয়ে মই আপোনালোকক এই গছজোপা দেখুৱালোঁ। যিসকলে চিনি নাপায়, আশা ৰাখিছোঁ আপোনালোকৰ উপকাৰ হ'ব, কাৰণ যিহেতু এতিয়া বৰ্তমান এই সময়ছোৱা চকুৰ অসুখ মানে খুবেই হৈছে। সেয়ে যিসকলে এইটো ব্যৱহাৰ কৰি আপোনালোকে পাইছে, তেওঁলোকে কমেণ্ট কৰি জনাব উপকাৰ হয়নে নহয়, মোক ক'ব। আৰু মানে মই আপোনাক সানিবই বা লগাবই বুলি কোৱা নাই, আপোনালোকে এবাৰ নিজে ব্যৱহাৰ কৰি চাব আৰু ফল পাব। সেয়ে আপোনালোকৰ ভিডিঅ'টো আগবঢ়ালোঁ। যদি ভাল লাগিছে লাইক কৰি দিব, আৰু পাৰিলে শ্বেয়াৰো কৰি দিব, যাতে আন বেলেগেও দেখে আৰু এই গছজোপাৰ ফুলপাহৰ উপকাৰিতাৰ বিষয়ে জানে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।